किस्मत बदलदी वेखी मैं जग बदलदा वेखिया मैं बदलते वेखे अपने मैं रब बदल। देखा आपने लापरवाही का नतीजा है। ऐसे ही पोलियो की खुराक न लेने से पोलियो आपके बच्चे को पकड़ सकता है। ওপৰত বগৰী পকা আছে না এ বঢ়িয়া 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 এক তাৰো হৰা নাই নমস্কাৰ সকলোকে আমি আজি স্বাগতম জনাইছোঁ তোমালোকে মোৰ ভিডিঅ' ডাইলগটো কমপ্লিট কৰি দিবা গতিকে এতিয়া আমাৰ বগৰী যদিও খোৱা সময় হোৱা নাই তথাপি আমি নিজৰ লোভ সামৰিব পৰা নাই কাৰণ লাষ্টলৈ নাথাকে যে গতিকে সৰস্বতী পূজাৰ পাছত খাব লাগে বগৰী তথাপি আমি আজি সৰস্বতী পূজাৰ পিছলৈ একোৱেই নাথাকে অকল পাত ডাল পাতহে থাকে গতিকে সৰস্বতী পূজাত আমি হেৰিও খাব নাপাওঁ গতিকে আহক আমি আজি বগৰী খাম আৰু আমাৰ কি কি ঘটিলে এইবিলাকো ক'ব লাগিব আজি বহুত ডাঙৰ ঘটনা জংঘলত মংগল হৈ গ'ল সামনেলৈ ডাঙৰ সাপডাল যে ওলাই থোৱা আজি তেনেকুৱা দি দিবি মানুহ কেইটামান जोर जोर से बोल के लोगों को स्कीमें बता दे। All my friends are toxic, all ambitionless, so rude and always negative. মোৰে মানে ভিডিঅ' ভাল লাগিব সেয়া আমাৰ লগত আছে মৰিধল অঞ্চলৰ বিশিষ্ট ব্যক্তি পিংকু শৰ্মা তেওঁ আমাক মৰিধল অঞ্চলৰ ক'ত ক'ত বগৰী পায় তেওঁ চবতে চুৰটো কৰে অভ্যাস আছে গতিকে আমাক তেওঁ খেতি মানে আমাৰ কৈ দিওঁ তেওঁ পথাৰ আমাৰে বাৰু এতিয়া ইয়াত ধান কৰি আছে দেখুৱাব কেৱলে तेरा बाप यहाँ छोड़कर गया था कि तेरी माँ এতিয়া ধান কৰি আছোঁ আৰু সেইফালে সৰিয়হ কৰি আছোঁ হয় হয় সৰিয়হটো আপুনি ক'ব বেয়া পালে সৰিয়হ বুলি কওঁ আৰু এতিয়া আমি লৈ আহিছোঁ আমাৰ ইয়াৰ বিখ্যাত বগৰী গছ এজোপা আছে গছজোপা মানে কি পকিবলৈ বাটে নাপায় মানে চব সৰি যায় মানে এতিয়া আপোনালোক আহিছে এতিয়া আপোনাৰ চেনেলৰ যোগেদি যিখিনি আহে তেওঁলোকক মই 20% ফ্ৰীকৈ দি দিম আহিব পাৰে লোকেশ্যনটো আপুনি দি দিব भोसड़ी के अब तो सच बोल दे भोसड़ी के শৰ্টকাট বুলি কৈ পিনি বহুত দীঘল বাছদি লৈ আনিলে জীৱনত বগৰী খাবলৈ কেতিয়া ইমান কষ্ট হোৱা নাই গতিকে আমি গম পাইছোঁ পিংকু শৰ্মা মেচৰ পিছা এটা কৈছিলে ভণ্ড পুৰুষ বুলি জানিব অৱশেষত আমি 3 ঘণ্টা বাট অতিক্ৰম কৰি আচলতে অৱস্থা আছে এতিয়াও আছে বহুত ধান কৰিছোঁ সেই সৰিয়হ কৰিছোঁ কৈছিলে কিন্তু তেওঁ মানে অলপ হেৰি আছিলে পৰামৰ্শ হেৰি আছিলে গতিকে আমি আমাৰ ডিপাৰ্টমেণ্টবিলাক চব ভগাই দিছোঁ এয়া পিংকু শৰ্মাক এয়া বগৰীবিলাক শুনা দায়িত্ব দিয়া হৈছে ইয়াতে আপোনাৰ চেনেল এইটো বহুত ভাল লাগিছে দেই चले एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह গতিকে আমি কি লগৰ ছোৱালীবিলাক ধনিয়া পকা পকা আমি জলকীয়া আৰু নিমখ লৈ আনিছোঁ গতিকে আৰু আমাৰ যিবিলাক গোটোৱা দায়িত্ব দিয়া হৈছে এয়া আমাৰ গছ বনত বগোৱা তাৰ আগত যি আছে আমাৰ কেমেৰা কথা সেই হান
আমাক খুন্দি এটা আছে, গতিকে আমি মুখখন নিচিনা একো খাবলৈ দিলোঁ নে ইয়াৰ পৰাই খাব লাগিব। একদম আমাৰ সেয়া হয় এইফালে চাওক। জ্বলাটো বেছি হোৱাৰ কাৰণে প্ৰব্লেমটো আছে, নহয় প্ৰব্লেম নাই মানে। এতিয়া কাইলৈ আমি ৰাতিপুৱা ৰেটিঙত গম পাম কি অৱস্থা হ'ব দেই। ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ। বমি নকৰিলে হৈছে আমি চাই। হা